পুনৰ গ্ৰেপ্তাৰ JMBৰ সদস্য এজনৰ পিছত এজনকৈ গ্ৰেপ্তাৰ হৈছে JMB সদস্য আজি পুনৰ চিৰাং জিলাৰ ঢালিগাঁৱৰ পৰা হানিফ মিয়া নামৰ আন এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে যোৱাকালি বজালি কৰাগাড়ীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল হাফিজুৰ ৰহমান শৰীফুল ইছলাম আৰু ইয়াকুব আলীক হাফিজুৰ ৰহমানৰ পৰা উদ্ধাৰ কৰা হৈছিল এটা হস্তনিৰ্মিত পিষ্টল সহ 4 সজীৱ গুলী উদ্ধাৰ হোৱা পিষ্টল আৰু 4 গুলী যোগান ধৰিছিল ঢালিগাঁৱৰ হানিফ মিয়াই এই 4জন দেহাদীয়ে বৰ্ধমানত বোমা বিস্ফোৰণৰ লগত জড়িত আছিল কয়াকুছিৰ ইয়াকুব আলী শৰীফুল ইছলাম আৰু আজি গ্ৰেপ্তাৰ কৰা হানিফ মিয়াক বজালি মহকুমা সত্ৰ ন্যায়াধীশ আদালতলৈ প্ৰেৰণ কৰা হয় হাফিজুৰ ৰহমানক আৰক্ষীৰ জিম্মাত ৰখা হয় স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইদিনমান বাকী স্বাধীনতা দিৱসত কিবা কুটাঘাত সংগঠিত কৰিবলৈ যুঁজা কৰিছিল নেকি সেয়া তদন্তৰ পিছতে গম পোৱা যাব স্বাভাৱিক কথা ইছলামিক ধৰ্মীয় শিক্ষা মাদ্ৰাছাতে হ'ব এইটো স্বাভাৱিক কথা গতিকে তাৰ দ্বাৰা তেওঁলোক প্ৰভাৱান্বিত নহয় বুলি এই মুহূৰ্তত ক'ব নোৱাৰি যে আজি আৰু আছে নেকি আৰু এনে এই গোচৰটো যিটো অপৰাধ এই অপৰাধত এই গোচৰত জড়িত কিছু মানুহ আছে আৰু সেইখিনি কাম ইতিমধ্যে কৰি থকা হৈছে আৰু আটকৰ সম্ভাৱনা আছে কোনটো এইটো যিটো কেছত তেওঁলোক এৰেষ্ট হৈছে এইটো চমতো আছিল নে কিবা আগৰ কেছত ৰিলেটেড নহয় এইটো আমি নিজা বুজাই বৰ্ধমান কেছত জড়িত বুলি বৰ্ধমানৰ কেছ বহুত পুৰণা কেছ বৰ্ধমানৰ কিছু মানুহৰ লগত তেওঁলোকৰ যোগাযোগ থাকিব পাৰে সেইটো চাই থকা আমি জানিব পাৰিছোঁ তেওঁৰ ইনভলভমেণ্টটো কেনেকুৱা আছিল এইটো চিৰাঙৰ মৌজাবাৰীৰ পৰা সানি পেলাই বুলি এজনক অনা হৈছে আমি ইণ্টাৰেকশ্যন কৰি আছোঁ জড়িত ঠিক আমি ইণ্টাৰেকশ্যন শ্ব' কৰি আছোঁ কৰা বুলি ওলাইছিলে কথাটো মানে তেনেকুৱা লাইনতে আনিছিলোঁ আমি তথাপিও আমি মানে এতিয়া মানে এছাৰ্টেন কৰিব পৰা নাই ইণ্টাৰেকশ্যন চলি আছে হাফিজুৰৰ কিবা ৰিলেটিভ নেকি তেওঁলোকৰ লগত অলপ পৰিয়ালৰ সম্পৰ্ক তালিকাখনৰ দীঘলীয়া বজালিৰ পৰা অনিৰুদ্ধ দাসৰ ৰিপৰ্ট আছাম প্ৰাইম